নমস্কাৰ সকলোকে। আপোনালোকে বাৰু নিজৰ সপোনৰ ঘৰখন মনে বিচৰা ধৰণে সজাব বিচাৰিছে নেকি? যদি বিচাৰিছে, আজিয়ে আহক ডিব্ৰুগড় জিলাৰ অন্তৰ্গত বৰবৰুৱা টাউনৰ প্ৰিন্সি ফাৰ্ণিচাৰ। কিয়নো প্ৰিন্সি ফাৰ্ণিচাৰে এতিয়া দি আছে প্ৰতিটো সামগ্ৰীতে 30% ডিছকাউণ্ট। আৰু ইয়াৰ লগতে শাৰদীয় দুৰ্গা পূজা আৰু দীপাৱলীৰ আন্তৰিক শুভেচ্ছাৰে প্ৰিন্সি ফাৰ্ণিচাৰে আগবঢ়াইছে প্ৰতিজন গ্ৰাহকলৈ আকৰ্ষণীয় উপহাৰ। এয়াই হৈছে প্ৰিন্সি ফাৰ্ণিচাৰৰ কালেকশ্যনসমূহ। ইয়াত আপোনালোকে অসংখ্য কালেকশ্যন দেখা পাব। আৰু এই কালেকশ্যনসমূহ দেখি মই গেৰেণ্টি দিছোঁ আপোনালোকৰ পচন্দ হ'বই, কাৰণ মোৰতো সকলোবোৰেই পচন্দ হৈছে। আৰু কেনেবাকৈ যদি আপোনালোকৰ পচন্দ নহয়ও, আপোনালোকৰ নিজৰ পচন্দৰ ৰং, ডিজাইন, চাইজ আপোনালোকৰ নিজৰ ৰুমৰ চাইজৰ অনুযায়ী কাষ্টমাইজ কৰিব পাৰিব। ইয়াতকৈ ভাল কথানো আৰু কি হ'ব পাৰে। ইয়াৰ সকলোবোৰ ফাৰ্ণিচাৰে মোৰ খুবেই ভাল লাগিছে, কিন্তু এই ফাৰ্ণিচাৰযোৰে মোক অলপ বেছি এট্ৰেক্ট কৰিছে, কিয়নো ইয়াৰ কালাৰ কম্বিনেশ্যনটো মোৰ খুবেই ভাল লাগিছে। আপোনালোকে বিবাহৰ অনুষ্ঠানৰ বাবেও ফাৰ্ণিচাৰসমূহ কাষ্টমাইজ কৰিব পাৰিব। ইয়াত আপোনালোকে যিকোনো সামগ্ৰী ল'লে 5 বছৰ গেৰেণ্টিও পাব। আৰু অসমৰ যিকোনো ঠাইৰ পৰা আপোনালোকে ইয়াৰ সামগ্ৰীসমূহ ক্ৰয় কৰিব পাৰিব। তেতিয়াহ'লে দেৰি নকৰি আপোনালোকেও সপোনৰ ঘৰখন সজাই পৰাই তুলিবলৈ এবাৰ প্ৰিন্সি ফাৰ্ণিচাৰ ভিজিট কৰক। আৰু আপোনালোকে যদি তেওঁলোকৰ লগত কণ্টেক্ট কৰিব বিচাৰে, তলত মই তেওঁলোকৰ ID আৰু কণ্টেক্ট নম্বৰসমূহ দি দিম। আপোনালোকে তাত গৈ তেওঁলোকৰ লগত যোগাযোগ কৰিব পাৰিব। থেংক ইউ।